সকল কেনেকুৱা আছে নিশ্চয় সকলে ভালে আছে। তো বন্ধুসকল আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিজে চেক কৰিব পাৰিব ঘৰতে বহি যে আপোনালোকৰ যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি ঘৰৰ মানে কিমান টকা সোমাইছে বা ভেৰিফাই হৈছে নে হোৱা নাই, কিছুমানৰ পেণ্ডিং হৈ আছে, কিছুমানে কিমান ইনষ্টলমেণ্ট পাইছে, ফাৰ্ষ্ট ইনষ্টলমেণ্ট না ছেকেণ্ড না থাৰ্ড, কিমান টকা সোমাইছে আপোনালোকে নিজে চেক কৰিব পাৰিব। সেইটো মই আপোনালোকক মোবাইলতে দেখাই দিম। pmayz.nic এই ৱেবছাইটত গৈ আপোনালোকে নিজে চেক কৰিব পাৰিব। তো মই অলপ পিছতে আপোনালোকক দেখাই দিম যে কেনেকৈ চেক কৰিব লাগিব। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব, নহ'লে একো বুজি নাপাব। যদি স্কিপ কৰে তেতিয়াহ'লে একো বুজি নাপাব। তো বহুতে মোক কমেণ্ট কৰিছে যে দাদা কেনেকৈ চেক কৰিম, ভেৰিফাই হৈছে নে হোৱা নাই, মোৰটো চেক কৰি দিব। তো মই আপোনালোকক সকলোকে দেখাই দিম আজি মোবাইলৰ জৰিয়তে আপোনালোকে নিজে ঘৰতে বহি চেক কৰিব পাৰিব। চেনেলটো যদি নতুন ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ডসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণই ভালদৰে চাব, নহ'লে একো বুজি নাপাব। বহুতে মানে অকণমান ভিডিঅ' চাই তাৰপিছত কমেণ্ট কৰে যে দাদা এইটো কি হ'ল, একো বুজি নাপাব। সেইটোৱে কৈছোঁ যে ভিডিঅ'টো A to Z চাই লওক যে কেনেকৈ আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ ভেৰিফাই হৈছে নে হোৱা নাই, টকাটো কিমান ইনষ্টলমেণ্ট হৈছে বা কিছুমানৰ পেণ্ডিং হৈ আছে, সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে লাভ কৰিব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা এই ৱেবছাইটত অৰ্থাৎ pmayz.nic এই ৱেবছাইটৰ জৰিয়তে সকলোখিনি ডিটেইলছ চেক কৰিব পাৰিব। চল আপোনালোকে ফাৰ্ষ্ট আপোনালোকে মোবাইলত গুগলত চাৰ্চ কৰিব pmayz.nic.in। প্ৰথম চাওক, গুগলত চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো ৱেবছাইট আহিছে PMAYZ ৰিপৰ্ট, এইটো চেণ্ট্ৰেলৰ ৱেবছাইট হয়। আপোনালোকে FTO ট্ৰানজেকশ্যন চামাৰীত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব অকণমান ৱেইট কৰিব। এইটো হৈছে FTO ট্ৰানজেকশ্যন চামাৰী। ইয়াতে সকলোখিনি ডিটেইলছ পাই যাব যে আপোনালোকৰ ভেৰিফাই হৈছেনে, টকাটো কিমান ক্ৰেডিট হৈ আছে, তাৰপিছত কিমানজনৰ ছিগনেচাৰ হৈছে, কিমানজনে ভেৰিফাই হৈছে, কিমানজনৰ পেণ্ডিং হৈ আছে, সকলোখিনি ইয়াতে লাভ কৰিব পাৰিব ডিটেইলছ। ইয়াতে হোম আছে, হোমত ক্লিক কৰিব। হোম ক্লিক কৰাৰ পিছত ইয়াতে হোমত আপোনালোকৰ তললৈ আহিব, তললৈ যিটো FMS ৰিপৰ্টত আহিব। আহি 4 নম্বৰ যিটো অপশ্যন আছে FTO ট্ৰানজেকশ্যন চামাৰী ক্লিক কৰি ল'ব। ইয়াতে ক্লিক কৰাৰ পিছত FTO ট্ৰানজেকশ্যন চামাৰী সকলোখিনি ডিটেইলছ আহি যাব। ইয়াতে অল অসমৰ ডিটেইলছ দিয়া আছে। চাওক, ষ্টেট নেম দিয়া আছে, টোটাল অফ FTO জেনেৰেট কিমানজনৰ হৈছে, টোটাল অফ বেনিফিচিয়াৰী কিমানজনে আছে, তাৰপিছত ভেৰিফাই কিমানজনৰ আছে, সকলোখিনি ইয়াতে মানে ডিটেইলছ দিয়া আছে। তো এতিয়া আমি ওপৰলৈ আহিম। ওপৰলৈ অহাৰ পিছত ইয়াতে কেইটামান কাম কৰিব লাগিব। তো আমি যিহেতু 2025-26ৰ লিষ্টখন চাম, সেইবাবে 2025-26 দিয়াই আছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো দিয়া আছে অল ষ্টেটত। ইয়াতে অসমত ক্লিক কৰিব লাগিব। অসমত ক্লিক কৰাৰ পিছত এতিয়া আমি ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিম। যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব। উদাহৰণস্বৰূপে মই বৰপেটা ডিষ্ট্ৰিক্ট লৈছোঁ। তাৰপিছত ইয়াতে আপোনালোকৰ ব্লকটো ছিলেক্ট কৰিব, যিটো আপোনালোকৰ ব্লক হয়। তাৰপিছত ইয়াতে আপোনালোকে এতিয়া টোটাল অফ FTO জেনেৰেট, আপোনালোকে যদি FTO জেনেৰেট চাব বিচাৰে FTO জেনেৰেট মাৰিব। তাৰপিছত FTO ছিগনেচাৰ কিমানজনৰ হৈছে, FTO ভেৰিফাই। তো আমাৰ এতিয়া FTO ভেৰিফাইড ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে চাব পাৰে যে কিমানজনৰ পেণ্ডিং হৈ আছে আৰু কিমানজনৰ টকাটো বেংক একাউণ্টলৈ ট্ৰানজেকশ্যন হৈছে এইটো চাব পাৰিব। লগতে নাম্বাৰ অফ ক্ৰেডিট কনফাৰ্মেশ্যন, কিমানজনৰ ক্ৰেডিট হৈ আছে এতিয়ালৈকেও মানে বাকী হৈ আছে, আপোনালোকে চেক কৰিব পাৰিব বা আপোনালোকে নিজেও চাব পাৰিব আপোনাৰটো যে ক্ৰেডিট হৈছে নে, বেংকত টকাখিনি সোমাইছে নে, সকলোখিনি চাব পাৰিব। তো এতিয়া আমি FTO ভেৰিফাই চাম। তো FTO ভেৰিফাই ক্লিক কৰি দিলোঁ। তাৰপিছত ইয়াতে আপোনালোকে এটা কৰিব লাগিব, মেথামেটিক্স 70ৰ পৰা 67 গ'লে কিমান থাকে ইয়াতে শুদ্ধকৈ লিখি ছাবমিট মাৰি দিব। তো ফ্ৰেণ্ডসকল এতিয়া কথা হ'ল যে আপোনালোকে চাব পাৰিছে ইয়াতে ডিষ্ট্ৰিক্ট নেম আহিছে, ব্লক নেম আহিছে চকচকা, তাৰপিছত FTO ফাইল নেম, ইয়াতে FTO ফাইল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যিটো হয়, বেনিফিচিয়াৰী কিমানজনে লাভ কৰিছে আৰু এমাউণ্টটো দিয়া আছে, ইয়াতে টকাটো দিয়া আছে। তো এতিয়া কথা হ'ল যে আপোনালোকে FTO ফাইল নেম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যদি আপোনালোকৰ আছে বা পাহৰি গৈছে, আপোনালোকে যিটো এপ্লাই কৰাৰ সময়ত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিছিলে সেই নাম্বাৰটোৰ জৰিয়তে ইয়াতে আপোনালোকে চাৰ্চ কৰি উলিয়াব পাৰিব যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কোনটো, যিটো FTO ফাইল মেচিং হয়। তাৰপিছত আপোনালোকে ক্লিক কৰি ল'ব। উদাহৰণস্বৰূপে এটা মই ক্লিক কৰিছোঁ, ক্লিক কৰি দেখাই দিছোঁ যে ইয়াতে চাওক FTO ফাইল নাম্বাৰটো ক্লিক কৰি ইয়াতে পঞ্চায়ত নেম আহিছে, ইয়াতে পঞ্চায়ত নেম আহিছে, ভিলেজ নেম আহিছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহিছে, বেনিফিচিয়াৰী নেমটোও আহিছে, তাৰপিছত বেংক নেম আহিছে যে কোনটো বেংক একাউণ্ট আছিলে, তাৰপিছত ব্ৰাঞ্চ ক'ডো আহিব,
এমাউণ্টও আহিব ইনষ্টলমেণ্ট তিনিটা আছিলে অৰ্থাৎ তিনিটা কিস্তি ইনষ্টলমেণ্ট লাভ কৰিছে তাৰপিছত ডেট অফ ক্ৰেডিট এই টকাটো ইমান তাৰিখত সোমাইছে তো এতিয়া আপোনালোকে এইটো ডাউনলোড PDF ফাইল কৰিব পাৰিব ডাউনলোড এক্সেল কৰিব পাৰিব অকল আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চাব চাই মেচ কৰিব যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কোনটো হয় তেতিয়াহ'লে ইয়াতে ক্লিক কৰি আপোনালোকে নিজে চাব পাৰিব যে আপোনালোকৰ ভেৰিফাই হৈছেনে ভেৰিফাইৰ লগতো টকাটো এমাউণ্টটো আপোনালোকৰ ক্ৰেডিট হৈছেনে সকলোখিনি ডিটেইলছ আপোনালোকে এই ৱেবছাইটত চেক কৰিব পাৰিব তো ফ্ৰেণ্ডসকল আপোনালোকে এনেকাকে চেক কৰিব পাৰিব নিজৰ মোবাইলতে গুগলত সাৰ্চ কৰি pmayz.nic এই ৱেবছাইটত আপোনালোকে নিজে চেক কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ ভেৰিফাই হৈছে নে হোৱা নাই যিসকলে ভেৰিফাই হৈছে টকাটো কিমান তাৰিখে লাভ কৰিছে বা কিমান টকা সোমাইছে ইনষ্টলমেণ্ট কিমান পাইছে ফাৰ্ষ্ট না সেকেন্ড না থাৰ্ড সকলোখিনি ডিটেইলছ এই ৱেবছাইটত চেক কৰিব পাৰিব যিটো ৱেবছাইট হৈছে pmayz.nic তো বন্ধুবান্ধীসকল আপোনালোকে এটোৰ বাবে কোনো বেলেগ CSC দোকানত যাব নালাগে আপোনালোকে নিজে মোবাইলতে চেক কৰি ল'ব পাৰিব ইয়াতে বহুকেইটা অপচন দিয়া আছে আপোনালোকক দেখাইছো ভেৰিফাই হৈছে নে হোৱা নাই আপোনালোকৰ বহুতৰে কৈ আছে যে ফাৰ্ষ্ট কিস্তি সোমাইছে সেকেন্ড কিস্তি হোৱা নাই তো এটো চেক কৰিব পাৰিব কিমান তাৰিখে টকাটো ক্ৰেডিট হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ টকাটো তো সকলোখিনি ডিটেইলছ এই ৱেবছাইটতে লাভ কৰিব পাৰিব এটোৰ বাবে কোনো হাবাতুৰি খাব নালাগে কোনো ভয় খাব নালাগে আপোনালোকে বহুতে মোক কমেন্ট কৰিছে যে ডাটা কেনেকৈ চেক কৰিম ভেৰিফাই হৈছে নে হোৱা নাই আপোনালোকে যদি এপ্লাই কৰিছে ভেৰিফাইটো চেক কৰিব পাৰিব যে আপোনালোকৰ যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনা যেটো ঘৰৰ এপ্লাই কৰিছে এটো ভেৰিফাই হৈছে নে হোৱা নাই আৰু যিসকল পেন্ডিং হৈ আছে এটো চেক কৰিব পাৰিব এটা অনলাইনৰ জৰিয়তে আপোনালোকৰ সুবিধাৰ্থে মই ভিডিওটো বনাই দিছো এটা লাইক কৰি দিব আৰু চেনেলটো নতুন যদি আহিছে সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ